সঁচাই বৰ ধুনীয়া দেই তাৰ কাম নাই মোৰ নামটো প্ৰিয়া আচ্ছা তোমালোকে বহা নহলে মই নেক্সট আনো হে তাৰ লগতে কথা পাতা অলপ ৰিয়াহঁতৰ ঘৰলৈ গৈছে হয় নেকি মা নাই নেকি মায়ে সিহঁতৰ ঘৰলৈ গৈছে নেকি বহানে কাপোৰ তাতে আছে দেখিছা আমি ফ্ৰেছ হৈ আহোঁ ৰবা মেহে ক'ৰবাত ওলাই যায় মেহে বল না ক'ৰবাত ওলাই যাওঁ চোন যায় নেকি নেহা প্ৰিয়া মানে ক'ৰবালৈ ওলাই যাবা নেকি মোৰ একে ঘৰত থাকি থাকি বৰিং লাগি গৈছে একচুৱেলি মই তাত মানে ঘূৰি ফুৰো ন ইয়াত মই একে বৰিং পাই গৈছো ৰবা মোৰ লগৰ এটা আছে চালুতে যাব পাৰিবা হ'ব হেল্ল' দীপ ক'ত আছ তই এই মোৰ লগৰজনীৰ লগত এনে ওলাই যাবি নেকি পাৰ যদি ইহঁত দুজনী নেযায় এই মোৰ লগতে নিশা তাই যাব নিশাহে নেকি তাইক ওলাব দে নহ'লে ন মই গৈ আছো তাইক ওলাব দে নহ'লে তই তাইক ওলাব দিওঁ সোনকালে দেৰি নকৰিবি সোনকালে পতাব লাগিবই নিশা বা কোনজনী এইজনী হয় যদি অকণমান চাপৰকে মিলকে পতালো বুলিয়ে ধৰিলা আৰু হ'লে নাহি আছি ৰখি আছে তেতিয়া ৰহ না তাক অলপ ৰ'ব দেচোন হ'লে ৰহ অলপ জলদি কৰ ওলা ৰহ হ'লে মোৰ তাৰ লগত কথা দিলি হয় সি আকৌ উল্টা পুল্টা কৰিব নেকি ওলাইছানে ওলোৱা হ'ল গৈ আছো ৰখি আছে ব'লা দি থৈ আহোঁ হা
দেউতা মই আৰু দাদা তোমালোকৰ গাঁওখন বৰ ধুনীয়া দেই থেংক ইউ কালি আহিবনে আহিব লাগিব কালি আহিবা ন আহিম মানে মই গুৱাহাটীত থাকোঁ ন তো ঘৰত ইমান থাকাই নহয় ওলাই কৰি ভাল লাগিল ইহঁতৰ তাত আহিলোঁ 2 দিন হ'ল ইহঁতে ক'তো নাযায় মোৰ মানে বৰিং লাগি গৈছে আৰু ঘৰতে থাকি থেংক ইউ ঘৰত মোৰ মা দাদা মই দেউতা যাওঁ বোলা তোমাৰ ঘৰত কোন কোন আছে মা দেউতা মই আৰু চকী আছে পিছে তুমি কি কৰা মই বৰ্তমান সঁচাই ভাল লাগে ল'ৰাটো বেয়া নহয় লাহেকেহে কৈ থাকিলে ক'ত ভালেই ল'ৰাটো তোমাৰ বয়ফ্ৰেণ্ড আছে নাই নাই মোৰো নাই গান কি আছে দিয়া অহাই নাই হেল্ল' ক'ত আছ তই আহিছেনে নাই ঘৰলৈ সোনকালে আহ কবাই নালাগে জিপে ইমান ধুনীয়া ধুনীয়া জেগা ঘূৰালে নহয় কিমান দেৰি হৈছে হয় দে আহিছো দে তোমাৰে নম্বৰ নাই ৰ'বা ওলোৱাই নাই মই ওলাব অলপ সময় তুমি ৰৈ দিয়া হা আচ্ছা হ'ব দিয়া মেহে মই ওলাব দেই ক'ত যাম মই দীপ আহিব তাৰ লগতে অলপ ওলাই যাম একো নালাগে সেইদিনাখন লগ ধৰোঁতে নগলি নহয় এতিয়া বাদ দে আৰু যাব নালাগে গম পাইছো দে যা অকলে লগ ধৰিছিলো কিয় নগলি स्मार्ट वॉच निशा ओ আহিলা তুমি हेलो ओ मला गिफ्ट আছে কি আনিছা সা
ব'লা এতিয়া আমি যাওঁ এইগাজি কটাবই লাগিব কিবা মুখৰ ভিতৰতে কৈছে নেকি নাই কিবা ভুলে কৰিলি নেকি তাৰ লগত কথাই মই যাই যাবা তোমাৰ লগত মানুহটোৱে জহা মানুহে ভাল নালাগিব নাই ব'লা 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 কাপোৰযোৰত বৰ মজা লাগিছে দেই থেংক ইউ ব'লা আমাৰ মজা ভিউ খাবানে ব'লা ব'লা চাওঁ ধৰা পাৰি মোৰ ঘৰ বিল্ডিং হয় বহুত ভাল লাগিছে দেই ভিউটো ইমান সুন্দৰ কমে নকওঁ তাকে ভাবিছো কোৱা কোৱা একো নাই পিছে কি কোৱা বা কি ক'ম কথাটো গম পালেহে মই ক'ব পাৰিম ফিলিংছ কেনেকৈ শ্বেয়াৰ কৰে কৈ দিয়া কিবা কৈছা নাই কোৱা কি কথা নাই কোৱা প্ৰপ'জ কৰিব নাজানো ময়ো তোমাক ভাল পাই পেলাইছো কি সঁচা সঁচা লাভ ইউ আজি বহুত ডাঙৰ কথা এটা আছে জানো কচোন মোৰো আছে তোৰ লগত দেচোন প্ৰথম তোৰ কথাটোৱে ক এইটো কলচোন নাই ফাৰ্ষ্ট তই কচোন কৈ আজি কি হ'ল জানো কি হ'ল আজি মোক দীপে প্ৰপ'জ কৰিলে আৰু মই তাইক একচেপ্ট কৰিলো জানো এতিয়া কচোন তোৰ কথাটো এই মোৰ কথাটো বিশেষ একো নাই কলেজে কৈছিলে হয় নেকি মনটো মোৰ ইমান ভাল লাগি আছে জানানে ইমান ভাল সি দিম কিয় নিদিবি দিয়া তাক কম ৰস দিবলৈ পানীটো দিব লাগিব দিম দিয়া তই আকৌ চকু নিদিবি হ'ব দে ৰস তাৰ কল এটা আহিছে মই কথা পাতি আহি আছো বহা দেই মনত ৰাখিবি হা পাৰ্টিটোৰ কথা হ'ব কথা এটা আছিলে দীপকে শুনাই জানে তাই সেইটো কাৰণে তোক কৈছিলো আগতে কৈ যাও হ'ব দে নাকান্দিবি
অত দিনৰ ভালপোৱা কেনেকৈ কৰিব পাৰিলে তাই দীপ এনেকুৱা বুলি মই ভবা নাছিলো মেহে অ মেহে কান্দি আছো তই নাই কান্দি খুব বিয়াই কৈছে তই কান্দি আছো আৰু মই দেখিছো যেতিয়া তই দীপৰ কথা কৈছ তই খুব মন মাৰি আছ মইতো নাজানো এইবোৰ কথা তইতো মোক এদিনো কোৱা নাই হ'ব দে মইতো যামেই গৈ কালি তই চবত মই আঁতৰি যাম ফোন এটা আহিছে হেল্ল' কোন হয় দীপৰ ফ্ৰেণ্ড কওকচোন দীপৰ এক্সিডেণ্টত কেনেকে ঐ মেহেৰি দীপৰ বহুত ডাঙৰ এক্সিডেণ্ট হৈছে জান তই তাৰ এক্সিডেণ্ট হৈছে কাৰ তাক ৰ মই ফোন কৰি আছো হেল্ল' কি হ'ল এতিয়া কোৱাচোন কি বাৰু এই পৃথিৱীত নাই কি কোৱা তুমি ঐ ৰচোন তানিকে ভাগি নপৰিবি মই কিমান ভাল পাইছিলো জানা তাক প্ৰিয়া সি নাথাকিলে মই কেনেকে জীয়াই থাকিম